নমস্কাৰ সকলোকে ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। আজি বনাবলৈ লৈছোঁ সৰিয়হৰ লগত মাছ ভাপত দিয়া। ইয়াতে মই মাছ 3 পিচ লৈ লৈছোঁ। তাতে নেমু, নিমখ আৰু পিচি ৰখা সৰিয়হখিনি দি দিছোঁ। আৰু এফালে মই পাতখিনি অকণমান সেকি লৈ তাতে মাছৰ পিচকেইটা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়া, অকণমান মিঠাতেল দি দিম। পাতখিলা এতিয়া ভালদৰে মেৰিয়াই লৈ পিনে আমি কেৰাহী এখন এফালে গৰম হ'বলৈ দি কেৰাহীখনত অকণমান তেল দি লৈছোঁ। তেল দি পিনে তাতে মই যিটো মাছৰ টোপোলাটো আছিলে টোপোলাটো দি দিম। এইফালে মাছখিনি হ'বলৈ দি মই এটা চাইডে বনাই আছোঁ জহা ভোল, বিলাহী আৰু মাছৰ তৰকাৰী। জহা ভোলৰ গোন্ধটো ইমানেই ধুনীয়া আহিছে। এইফালে মোৰ মাছখিনি হৈয়ে গৈছে অলৰেডি, মানে এতিয়া উলিয়াব পাৰিমেই আৰু অকণমান ঠাণ্ডা হ'বলৈ দিছোঁ। তাৰপাছত এয়া মাছ চাওক কিমান ধুনীয়া ছফ্ট হৈছে, মানে পূৰা জুচি হৈছে খাবৰ কাৰণে। আৰু নহৰুটো যিটো তাত ফুটাকৈ দিছে, নহৰুটোতো স্মেলটোৱে ইমান ধুনীয়াকৈ আহিছে। এইফালে মোৰ থালি ৰেডি হৈ গ'ল। জহা ভোলৰ সৈতে মাছ, সৰিয়হৰ সৈতে মাছ ভাপত দিয়া, আচাৰ, চালাড। মানে মাছৰ এইটো ইমানেই জুচি হৈছে খাবৰ কাৰণে, আৰু জহা ভোলৰটোৰ গোন্ধটো ক'বই নালাগে, আপোনালোক সকলোৱে জানে। ইমানেই টেষ্টি হয়, ইমানেই ধুনীয়া হৈছে খাবৰ কাৰণে। আপোনালোক সকলোৱে ঘৰত এবাৰ বনাই চাব পাৰে এইটো। এনেই নৰ্মেলি চবে জানেই বনাবৰ কাৰণে, তথাপিও মই কেনেকৈ বনাওঁ সেইটোকে আপোনালোকক মই এবাৰ দেখালোঁ। আৰু মই চিম্পুলকৈয়ে বনাওঁ বস্তু।